ইমান দিনে মিছা কথা মাতিলি, আমাৰ লগত তই প্ৰতাৰণা কৰিলি। কোৰাণ শ্বৰীফৰ ভুল ব্যাখ্যা দি তই নিজে কোৰাণ শ্বৰীফৰ ব্যাখ্যা বনাই বনাই মিছা কথা কৈ কৈ আৰু অসমৰ মানুহক কিয় এনেকুৱা দুৰ্নীতিত পেলাব খুজি আছা? নমস্কাৰ। তোকে কৈছোঁ, কি যদি নাম আছিল, মিছা ৰঞ্জন বৰুৱা সত্য ৰঞ্জন বৰুৱা নামৰ মিছা ৰঞ্জন বৰুৱাটো কৈছিল কোৰাণ শ্বৰীফৰ মিছা কথা। কোৰাণ শ্বৰীফত আছে কিবা, তেওঁ কৈছিল কিবা। তো বন্ধুসকল, আজি এইটো ভিডিঅ'ত সত্যৰঞ্জন বৰাৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে এইটো স্ক্ৰিপ্ট নকৰাকৈ চাব। আসসালামু আলাইকুম ৰহমতুল্লাহি ওবাৰাকাতুহু। সত্যৰঞ্জন ডাঙৰীয়া কি জানে এওঁ হৈছে আমাৰ অসমৰ সাধাৰণ হিন্দু ধৰ্মৰ মানুহ, কিন্তু বাংলাদেশৰ পৰা কিছুমান নাস্তিক তেওঁৰ লগত যোগাযোগ কৰিছে আৰু তেওঁ নাস্তিকৰ লগত যোগাযোগ কৰি আমাৰ মুছলমানৰ ওপৰত যি অত্যাচাৰমূলক কথা, মুছলমান আৰু হিন্দুৰ মাজত কাজিয়া সৃষ্টি কৰাৰ যি কথা তেওঁ মন্তব্য কৰি আছে, এই সকলো কথা ভুল বুলি আজি মই এইটো ভিডিঅ'ত প্ৰমাণ কৰিম আপোনালোকৰ সন্মুখত। তেওঁ কোৱা কথাখিনি আগতে আমি শুনি লওঁ, পিছত আমি কোৰাণত চাম যে কথাখিনি সঁচাই কৈছে নে মিছাই কৈছে। তাৰপিছত আমাৰ প্ৰমাণ হ'ব যে সত্যৰঞ্জন বৰা কেনেকুৱা মানুহ আৰু কি ধৰ্মৰ ওপৰত কি কৰি আছে। মিছা কথাবোৰ কৈ কৈ মুছলমান আৰু হিন্দুৰ মাজত মানে বিবাদ সৃষ্টি কৰি আছে। এইটো আমি তেওঁৰ মুখৰ পৰাই আগতে শুনি লওঁ তেওঁ কি কৈছিলে। কোৰাণখন তাতে এই কথাটো স্পষ্টকৈ লিখা আছে যে অবিশ্বাসীৰ লগত তোমালোকে বন্ধুত্ব, মই দুটামান কথা আপোনালোকক ইয়াতে কৈ দিওঁ যে অবিশ্বাসীৰ লগত তোমালোকে বন্ধুত্ব নকৰিবা বুলি কৈ থৈ দিছে। এইটো আছে সূৰা 3 আয়াত 28ত, আৰু সূৰা 2 আয়াত 191ত কৈছে অবিশ্বাসীসকলক য'তেই পোৱা তাতে হত্যা কৰা। ডাঙৰ কথা কৈ দিছে চাব, অবিশ্বাসীসকলক য'তেই পোৱা তাতে হত্যা কৰা। সূৰা 2 আয়াত 191ত কথাটো লিখি থোৱা আছে কোৰাণখনৰ সেই ধৰ্মগ্ৰন্থখনত। কি মানে এইবোৰ কি আছে লিখা, কিবা তেওঁ কৈ আছে কিবা, তেওঁৰ উদ্দেশ্য কি? তেওঁৰ উদ্দেশ্য এটাই যে কেনেকৈ মুছলমান ধৰ্ম আৰু হিন্দু ধৰ্মৰ মাজত কাজিয়া সৃষ্টি কৰিব পাৰে, সেইকাৰণে তেওঁ চেষ্টা কৰি আছে এনেকুৱা কাম কৰিবলৈ। তো বন্ধুসকল, এতিয়া আমি পবিত্ৰ কোৰাণত চাম যে সত্যৰঞ্জন বৰা ডাঙৰে যে কথাখিনি কৈছিল সেইখিনি কথা তাতে লেখা আছে কি নাই, আমি নিজে চাম আৰু চাই কেনে পিছত আপোনালোকে ক'ব যে সত্যৰঞ্জন বৰা যি কামটো কৰিছে, যি কথাখিনি কৈছে, সেইটো সত্যৰঞ্জন বৰা ভাল কথা কৈছে না বেয়া কথা কৈছে, আপোনালোকে কমেণ্ট কৰি জনাব। পাৰা 2 সূৰা 2। এতিয়া আমি চাম আলিফ লাম মিম। এইটো আমি 90 আয়াতত সত্যৰঞ্জন বৰাই যে কৈছিলে কি লেখা আছে, এতিয়া আমি নিজে গৈ তাত চাম। ফাইনেলি আমি পাই গ'লো 190 আৰু 191। তেওঁ যে কৈছিলে তেওঁলোকক য'তে পাৱা তাতে হত্যা কৰা, এইখিনি তেওঁ কৈছিলে, কিন্তু আৰবীখিনি তেওঁ নপঢ়িলে তেওঁ নাজানেও। তাৰ আগতে কি লেখা আছে ইয়াতে আপোনালোকে পঢ়ি চাওক, নিজেই পঢ়িব পাৰিব। ইয়াতে লেখা আছে, তোমার আল্লাহর পথে সেই লোকদের বিরুদ্ধে যুদ্ধ করো যারা তোমাদের বিরুদ্ধে যুদ্ধ করবে, কিন্তু সীমা অতিক্রম করো না। আল্লাহ নিশ্চয় সীমা অতিক্রমকারীকে ভালোবাসেন না। আৰু তাৰে পিছৰ আয়াতটোত আছিল, তাদেরকে যেখানেই পাও হত্যা করো এবং তাদেরকে বের করে দাও যেখান থেকে তারা তোমাদেরকে বের করে দিয়েছে। বস্তুত ফিতনা হত্যার চেয়েও গুরুতর। তোমরা মসজিদে হারামের নিকট তাদের সাথে যুদ্ধ করো না যে পর্যন্ত তারা তোমাদের সাথে সেখানে যুদ্ধ না করে, কিন্তু যদি তারা তোমাদের সাথে যুদ্ধ করে তবে তোমরাও তাদের হত্যা করো, এটাই কাফিরদের প্রতিদান।
ইয়াতে সত্যৰঞ্জন বৰা কৈছে যে অবিশ্বাসীসকল, কিন্তু অবিশ্বাসীৰ কথা ইয়াতে উল্লেখ কৰা নাই। আৰু যিজনে তোমাৰ লগত যুদ্ধ কৰিব আহিব তুমি তাৰ লগতহে কৰিবা, কিন্তু তোমাৰ লগত যদি কোনোবাই যুদ্ধ কৰিব অহা নাই তেতিয়া তুমি যুদ্ধ কৰিব নালাগে। এইটো কোৰাণত লেখা আছে, কিন্তু তেওঁ বেলেগ ধৰণে আপোনালোকক বুজাইছে। গতিকে আপোনালোকে এইটো নিজেতো পঢ়িলেই সত্যৰঞ্জন বৰা কি কৈছে আৰু ইয়াত কি লেখা আছে। ইয়াত আছে যিজনে তোমাক মাৰিব আহে তুমি তাক মাৰা, কাৰণ এইটো মাৰিব লাগিব, কাৰণ মোক মাৰিব আহিছে মই মাৰিবই লাগিব। কি মানে এইবোৰ কি আছে লিখা? কিবা তেওঁ কৈ আছে কিবা, তেওঁৰ উদ্দেশ্য কি? তেওঁৰ উদ্দেশ্য এটাই যে কেনেকৈ মুছলমান ধৰ্ম আৰু হিন্দু ধৰ্মৰ মাজত কাজিয়া সৃষ্টি কৰিব পাৰে, সেইকাৰণে তেওঁ চেষ্টা কৰি আছে এনেকুৱা কাম কৰিবলৈ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ, কাৰণ আমি হিন্দু মুছলিম আমি ভাই ভাই হিচাপে চলিব খোজোঁ অসমৰ মানুহ, কিন্তু কিছুমান মানুহে মানে আমাৰ মাজত কাজিয়া সৃষ্টি কৰাৰ কাৰণে, কিছুমান দুৰ্নীতি সৃষ্টি কৰাৰ কাৰণে চেষ্টা চলাইছে। তো আমি যাতে সেই লোক মূৰ্খৰ কথা শুনি আমি কেতিয়াও যাতে কাজিয়া বিবাদৰ মাজত নাযাওঁ। তো এইটো ভিডিঅ' যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু পাৰিলে যিমান পাৰে সিমান বেছি বেছি শ্বেয়াৰ কৰক, যাতে সত্যৰঞ্জন বৰাৰ মাত বন্ধ হৈ যায়।